ঘৰতে সহজ পদ্ধতিৰে এনেকৈ বিৰিয়ানী বনাব পাৰি। আহকচোন আপোনালোক বনাই দেখুৱাম। নমস্কাৰ সকলোলৈ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে সাবস্ক্ৰাইব কৰি দিব। প্ৰথমে কণী 3টা উহাই লৈছোঁ আৰু ইয়াতে লৈ লৈছোঁ আলু, পিয়াজ, বিলাহী, কেপচিকাম আৰু জলকীয়া। কেৰাহীত বহাই দি ইয়াতে তেল দি দিছোঁ আৰু কাটি লোৱা আলুখিনি ইয়াতে বহাই দিছোঁ। আলুখিনি অলপমান আমি আগতে ভাজি লওঁ। এয়া মোটামুটি আমাৰ আলু ভাজা হৈ গৈছে, এইখিনি মই উঠাই দিম। আৰু এই কেৰাহীটোতে আমি পিয়াজখিনি ভাজি ল'ম। পিয়াজখিনি যেতিয়া ভাজি ৰঙা ৰঙা হৈ যাব, তেতিয়া আমি পিয়াজখিনি উঠাই দিম। এয়া মই পিয়াজখিনি উঠাই দিছোঁ। ইয়াৰ পাছত এই কেৰাহীটোতে আকৌ আমি কেপচিকামখিনিও ভাজি ল'ম। আপোনালোকে যদি ভাবে বিনছ দিম বুলি দিব পাৰে। কেপচিকামখিনিও ভাজা হৈ গৈছে মোটামুটি। ইয়াৰ পাছত কণীকেইটাও ভাজি ল'ম। অলপমান হালধি দি দিম, নহ'লে কণীখিনি বগা হৈ থাকিব। তাৰপিছত কণীকেইটা যেতিয়া ৰঙা ৰঙা হৈ যাব উঠাই দিম। সেই ৰঙা ৰঙা হৈ গৈছে, উঠাই দিম মই এতিয়া। এইবাৰ মই গৰম মছলা, তেজপাত আৰু অলপমান গোটা জিৰা ইয়াতে মই দি দিছোঁ। তাৰপিছত 3টা জলকীয়াও দি দিলোঁ। ইয়াতে অলপমান হালধিও দি দিম। তাৰপিছত দি দিছোঁ জিৰাৰ গুড়ি, মিট মছলা, এয়া দি দিছোঁ সোৱাদ অনুযায়ী নিমখ। তাৰপিছত অলপমান দি দিছোঁ ধনিয়াৰ গুড়ি। আৰু এইবাৰ হৈছে এয়া বিৰিয়ানী মছলা। এইখিনি গোটেইখিনি অলপমান ভাজি ল'ম মই। তাৰপিছত কাটি থোৱা টমেটোখিনি ইয়াতে মই দি দিছোঁ। এইখিনি ভাজা হৈছে, ইয়াতে মই অলপমান পানী দি দিছোঁ। তাৰপিছত মই চাউল ধুয়ে থৈ দিছিলোঁ আৰু এতিয়া মই ভাজি থোৱা কণীখিনি, কেপচিকাম, আলু, পিয়াজ গোটেইখিনি ইয়াতে মই দি দিম। তাৰপিছত ভাজি থোৱা মছলাখিনি ইয়াতে দি দিম, লগতে অলপমান পানী দি দিম। আৰু ইয়াতে বিৰিয়ানী মছলা, গৰম মছলা দি দিছোঁ। আপোনালোকে যেনেকৈ ভাত বনায় ন কুকাৰত, তেনেকৈ পানী দি দিব। তাৰপিছত এয়া পদিনা দি দিছোঁ আৰু ওপৰত অলপমান ধনিয়া দি দিছোঁ আৰু অলপমান ঘি দি দিছোঁ। ইয়াৰ পাছত ঢাকনিখন মাৰি মই গেছটো কমাই দিম আৰু এটা হুইচেল অহাৰ পাছত মই নমাই দিম। এটা হুইচেল আহিছে, মই নমাই দিছোঁ। এয়া আমাৰ বিৰিয়ানী ৰেডি। ভিডিঅ'টো চাই যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই।